এনেকুৱা কিয় হয়? যিসকলক আমি সকলোতকৈ বেছি সন্মান কৰোঁ, সকলোতকৈ বেছি মূল্য দিওঁ, সেইসকলে আমাক সন্মান নিদিয়ে, অৱহেলা কৰে। যিজনক সকলোতকৈ বেছি কেয়াৰ কৰোঁ, ধ্যান ৰাখোঁ, তেওঁৱে আমাক ধ্যান নিদিয়ে, কেয়াৰ নকৰে। জানেনে, যিজন ব্যক্তিৰ এই সংসাৰত সন্মান আছে, তেওঁ মৃত্যুৰ পিছতো মানুহৰ মনত জীয়াই থাকে। আপোনালোকেও যদি বিচাৰে মৃত্যুৰ পিছতো আনৰ মনত থাকিব, হৃদয়ত থাকিব, তেন্তে ধ্যান দি ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু এই 5টা কথা যদি আপোনালোকে ধ্যান দি শিকি লয়, তেন্তে সকলোৱে আপোনাৰ সন্মান কৰিব, কোনেও আপোনাক অপমান কৰিব নোৱাৰে। প্ৰথম কথাটো হ'ল ইনষ্টেণ্টলি ৰিপ্লাই। কোনোবাই যদি প্ৰথমবাৰ আপোনাক ইনচাল্ট কৰিবলৈ, আপোনাক হঁহাৰ পাত্ৰ বনাবলৈ চেষ্টা কৰে, তেন্তে আপুনি তেওঁক প্ৰথমবাৰতে বাধা দিয়ক। চাওক হয় কি, যেতিয়া কোনোবাই প্ৰথমবাৰ আপোনাক ইনচাল্ট কৰিব বিচাৰে, আপোনাৰ লগত বেয়া বিহেভ কৰে, আৰু তেতিয়া আপুনি একোৱে নকয়, তেতিয়া তেওঁ সাহস পাই যায়। তেওঁ ইন ফিউচাৰ আপোনাৰ লগত এনেকৈ এগেইন কৰিব পাৰে। প্ৰতিবাৰ আপুনি মনে মনে থাকিলে তেওঁ সাহস বাঢ়ে আৰু আপোনাৰ কমি যায়। পিছত কাজিয়াৰ সম্ভাৱনাও থাকে। প্ৰথমবাৰতে এইটো নৰ্মেলি সমাধান কৰি ল'ব পাৰি, কিন্তু বাৰে বাৰে তেওঁ আপোনাক এনেদৰে ইনচাল্ট কৰিলে আপোনাৰ খং কৰিবলগীয়া হয়, নিজৰ সম্পৰ্কটো বেয়া কৰিবলগীয়া হয়। সেয়ে সাৱধানে থাকক আৰু প্ৰথমবাৰতে এইবোৰত বাধা দিয়ক। আপুনি যেতিয়া বাধা দিব, তেতিয়া সেইজন ব্যক্তিয়েও বুজিব পাৰিব আপুনি নিজকে কিমান সন্মান কৰে, আৰু যিজন ব্যক্তিয়ে নিজকে সন্মান কৰে, সেইজন ব্যক্তিক গোটেই সংসাৰখনেই সন্মান কৰে। দ্বিতীয়তে, আপোনালোকে আনক অভাৰ ভেলিউ দিয়ে। ডোণ্ট অভাৰ ভেলিউ পিপুল। আপোনালোকে নিজতকৈ বেছি, নিজৰ সন্মানতকৈ বেছি, নিজৰ জীৱনতকৈ বেছি যেতিয়া আনক মূল্য দিব ধৰে, তেতিয়া সেইজন ব্যক্তিৰ দৃষ্টিত আপোনাৰ মূল্য ডাউন হ'ব ধৰে। মানুহৰ মগজটো বহুত আচৰিত। যেতিয়া আমি আনক বেছি মূল্য দিওঁ, তেতিয়া তেওঁৰ ওচৰত আমাৰ মূল্য কমি যায়। সেইটোতো বাঢ়িবহে লাগে। তেওঁ মোক ইমান সন্মান দিয়ে, ময়ো দিওঁ, কিন্তু কিয় জানো কমি যায়। কিন্তু মই এইটো কোৱা নাই যে মানুহক মূল্যই নিদিব, কিন্তু ইমানো নিদিব যে আপুনিও মূল্যহীন হৈ পৰিব। সেয়ে এই কথাটোত ধ্যান দিয়ক। গুৰুত্ব তেওঁকে দিয়ক যিজনে আপোনাক গুৰুত্ব দিয়ে। মূল্য তেওঁকে দিয়ক যিজনে আপোনাক মূল্য দিয়ে। যিজনে আপোনাক ইমান মূল্য নিদিয়ে, তেওঁক মূল্য দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু তৃতীয়তে, বহুত দৰকাৰী কথা, সদায় নিজৰ পাৱাৰ বঢ়াই থাকক। এইটো এটা কঠিন সত্য যে যিজনৰ পাৱাৰ থাকে তেওঁকে মানুহে সন্মান কৰে, কিন্তু এইটো নাভাবিব যে পইচা আহি গ'লে আপোনাৰ সন্মান বাঢ়ি যাব। নহয়, আপোনাক মন, ধন সকলোতে নিজৰ শক্তিক বঢ়াব লাগিব। আপোনাক নিজৰ মনটো কিমান ষ্ট্ৰং ৰাখিব লাগিব যে আপুনি সকলো ব্যক্তিৰ কথাতে সোনকালে প্ৰভাৱিত নহয়। আপুনি মানুহৰ কথাবোৰৰো খং নকৰাকৈয়ে সৰলতাৰে উত্তৰ দিব পৰা হ'ব লাগিব। নিজৰ শৰীৰটোকো ইমান ষ্ট্ৰং বনাব লাগিব যাতে কোনোৱে আপোনাক বেয়া বিহেভ কৰাৰ আগতে ভাবিবলগীয়া হয়। আৰু ধনেৰেও নিজকে ইমান ষ্ট্ৰং বনাব লাগিব যাতে মানুহে আপোনাক সন্মান কৰে। আৰু চতুৰ্থ কথাটো, যিটোত আপোনালোকে ধ্যানেই নিদিয়ে, আৰু সেইটো হৈছে নিজৰ দুৰ্বলতাক কেতিয়াও আনক নক'ব, আৰু নিজৰ দুৰ্বলতাক একচেপ্ট কৰিব শিকক। যিটো কাম আন কোনোবাই কৰিব পাৰে সেইটো আপুনি কৰিব নোৱাৰে, কিন্তু যিটো কাম আপুনি কৰিব পাৰে সেইটো আন কোনেও কৰিব নোৱাৰে। যেতিয়া আপুনি নিজৰ দুৰ্বলতাক আনৰ আগত প্ৰকাশ কৰে, তেতিয়া নিবিচৰা স্বত্বেও আপোনাক আনৰ পৰা ইনচাল্ট হ'বলগীয়া হয়। সেয়ে নিজৰ দুৰ্বলতাক ফুল্লি একচেপ্ট কৰক। এইটো লৈ কেতিয়াও মনত হীন ভাৱ নাৰাখিব। আৰু পঞ্চম কথা, নেভাৰ বি অলৱেজ এভেইলেবল। মানুহৰ অভ্যাস হয়, যিটো বস্তু তেওঁৰ ওচৰত সদায় থাকে সেইটোৰ ভেলিউ নিদিয়ে, যিটোৰ কাৰণে অপেক্ষা কৰে তাৰেই ভেলিউ কৰে। যেতিয়া আপুনি কাৰোবাক ইমান স্পেচিয়েল বনাই লয়, তেওঁৰ কাৰণে সদায় এভেইলেবল থাকে, তেতিয়া তেওঁৰ মগজত নিজৰ ভেলিউ হ্ৰাস কৰি লয়। হয়, যেতিয়া বাস্তৱত তেওঁক আপোনাৰ প্ৰয়োজন হয় তেতিয়া লগ দিয়ক, কিন্তু এনেকুৱা নকৰিব যে যেতিয়াই তেওঁ ক'ব আপুনি তেওঁৰ কাৰণে এভেইলেবল হৈ যাব। এনেকুৱা ভুল কেতিয়াও নকৰিব। হয়তো সেইটো আপোনাৰ মিত্ৰ হওক, আত্মীয় হওক বা আপোনাৰ প্ৰেম, কিন্তু কেতিয়াও কাৰো কাৰণে ইমান এভেইলেবল নহ'ব। যদি এই 5টা কথা আপোনালোকে ভালকৈ ফ'ল' কৰে, তেতিয়া চাব গোটেই সংসাৰখনে আপোনাক সন্মান কৰিব, কাৰো সাহস নহ'ব আপোনাক অপমান কৰাৰ। সত্যটো এইটো যে আপোনাৰ সন্মান আপোনাৰ হাতত আছে। যদি আপুনি নিজেই নিজকে সন্মান কৰে, তেন্তে গোটেই সংসাৰখনেই আপোনাক সন্মান কৰিব।